মইৰাবাৰী বৰচাপৰিত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া খহনীয়াগ্ৰস্ত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মইৰাবাৰী বৰচাপৰি ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া খহনীয়াগ্ৰস্ত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মৰিগাঁও জিলাৰ মৰিয়াবাৰী বৰচাপৰি ভজাইখাইটি গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত উদ্বিগ্ন হৈ পৰিছে মৰিয়াবাৰী অঞ্চলবাসী। অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীয়ে ঠাই বিশেষে খহনীয়াৰ সৃষ্টি কৰাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। খহনীয়াই টচ নচ কৰি পেলোৱা ভজাইখাইটি মোৱামাৰী বৰচাপৰি লেৰুৱামুখ গাঁৱৰ লোকসকলে মথৰিতে ঘৰ সাজি থাকিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াৱহ ৰূপত খহনীয়াৰ সৃষ্টি কৰি 4খন গাঁৱৰ প্ৰায় 5 শতাধিক পৰিয়ালৰ লোকক গৃহহীন কৰাৰ লগতে কৃষিভূমি ধ্বংস কৰাৰ লগতে ভজাইখাইটি গাঁও চৰ প্ৰাথমিক বিদ্যালয়লৈ আহি পৰিছে চৰম ভাবুকি। বহু দুখীয়া দৰিদ্ৰ লোকৰ ঘৰ বাৰী উচন কৰি পেলোৱা এই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে জিঅ' বেগৰ কাম এটাৰ আঁচনি ৰূপায়ণৰ বাবে টকা অনুমোদন দিছিল যদিও জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধী জিঅ' বেগৰ কামটো বাৰিষাত কাম কৰাৰ কোনো ফল নধৰাত স্থানীয় ৰাইজে এতিয়া এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছে। অতি লেহেমীয়া গতিত চলাইছে জিঅ' বেগৰ কামটো, যাৰ ফলত মইৰাবাৰী অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি অহাৰ দিশে গতি কৰিছে। জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে অঞ্চলবাসীয়ে খহনীয়াৰ আশংকাত দিন পাৰ কৰিবলগীয়া হৈছে। এয়া নদীয়ে ভাঙি আছে, ঘৰখিনি ভাঙি আছে, কোনো মানুহ অহা নাই, এটা মানুহ চোৱা নাই যে স্কুলখন কি আছে, ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ইমান দিগদাৰী, কোনো অহা নাই, চোৱা নাই। আমাৰ ঘৰখিনি ৰক্ষা কৰিব লাগে, ল'ৰা ছোৱালী পঢ়াটো আমাৰ সুবিধা লাগে। এই আমাৰ 10 কিলোমিটাৰ পিছত আছিল ঘৰ, তাৰ পৰা ইয়াত আহিলোঁ, ইয়াৰ পৰা এতিয়া ভাঙি দিয়া আছে। এতিয়া আমি ক'ত যাম ল'ৰা ছোৱালী লৈ পেলাই? আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত আছে নহয়, এটা আমাৰ ভৱিষ্যতটো লাগে, সেইটো ক'ব লাগে। কোনো অহা নাই দিনত চাবৰ কাৰণে যে মানুহকেইটা কি আমাৰ বজাখাইটি আৰু বৰচাপৰি গাঁৱৰ তীব্ৰ গৰাখহনীয়া ৰূপ ধাৰণ কৰিছে। আমাৰ প্ৰায় দৈনিক 5 মিটাৰৰ পৰা 10 মিটাৰ গৰাখহনীয়াই লৈ গৈ আছে। আমাৰ জলসম্পদ বিভাগে কাম আৰম্ভ কৰিছে যদিও তীব্ৰ গতিত কাম আৰম্ভ কৰা নাই। তাক লৈ আমি আমাৰ অঞ্চলবাসী, আমাৰ গাঁওবাসী আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। আমাৰ গৰৈমাৰী পথাৰ, লেৰুৱাৰ মুখ আৰু মোৱামাৰীত যদিও স্থায়ী প্ৰতিৰোধৰ জিঅ' বেগৰ কাম হৈছে, কিন্তু আমাৰ বৰচাপৰি আৰু বজাখাইটি গাঁৱত এতিয়ালৈকে জিঅ' বেগৰ স্থায়ী প্ৰতিৰোধৰ কাম হোৱা নাই। আমি বৰচাপৰি আৰু বজাখাইটিবাসী ৰাইজে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ জিঅ' বেগৰ স্থায়ী কামবোৰ কৰি দিয়ে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ। এতিয়া যদিও কৰি আছে, 2খন নাৱেৰে গৰাখহনীয়াৰ কাম কৰি আছে যদিও এইখিনিৰে অলপো ৰক্ষা কৰিব পৰা নাই। এইখিনি আজি কেইখনমান বস্তা দি আছে যদিও কাইলৈ এইখিনি নাথাকে, গৰাখহনীয়া লৈ যায়। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই গৰাখহনীয়াৰ কামটো অতি শক্তিশালীভাৱে কৰি আমাক এই বৰচাপৰি গাঁও, বজাখাইটি গাঁও আৰু বজাখাইটি গাঁওচৰ LP স্কুল এইখিনি ৰক্ষা কৰে, মৰিয়াবাৰী অঞ্চলক ৰক্ষা কৰে, পাতিকিবৰী সত্ৰ ৰক্ষা কৰে। এইখিনি আমি অসম চৰকাৰক দাবী জনাইছোঁ। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমাৰ স্থানীয় বিধায়ক আলহাজ আমিনুল ইছলাম ডাঙৰীয়াক আমি তীব্ৰ গৰিহণা দিছোঁ। তেখেত আজিলৈকে আমাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰা নাই। আগন্তুক দিনত ইলেকশ্যন আহি আছে, আমিনুল ইছলাম আহিলে আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু মৰিয়াবাৰী অঞ্চলত আমিনুল ইছলামৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিম। আমি জনসাধাৰণে আমি প্ৰতিশ্ৰুতি লৈছোঁ, আমি গৰাখহনীয়া ৰাইজে আমি প্ৰতিশ্ৰুতি লৈছোঁ। আমাৰ গৰাখহনীয়া অঞ্চল আমাক মাটি সম্পত্তি চব লৈ গৈছে। এতিয়া আমাৰ মাটি ভেটিও আমাৰ যাব, ঘৰ উচন যাবলৈ লৈছে। আমাৰ স্থায়ী সমাধানৰ কাম তীব্ৰ গতিত কৰিব লাগে বুলি আমি ৰাইজক, আমি চৰকাৰ যেটো মানে গৰাখহনীয়া ভাঙি আছে, প্ৰতিদিন ভাঙি আছে। মানে এতিয়া মানে আমি চৰকাৰক মানে দাবী জনাওঁ যেন অতি সোনকালে যেন আমাৰ এইটো কাম কৰে আৰু অলপ কাম কৰি আছে, মানে এইটো কাম যেন কৰি আছে, মানে এইটো মানে নদীয়ে মানে খহাই লৈ যাওক, মানে কাম বেছি মানে নহয়। তে আমি মানে আমাৰ ইয়াত এটা স্কুল আছে, আমাৰ ইয়াত বহুত জেগাতে গৰাখহনীয়া মানুহৰ ঘৰ বাৰী লৈ গৈ আছে, মাটি সম্পত্তি লৈ গৈ আছে। তো
আপোনালোকে চাই আছে news24.com লাইভ।